ভাল লাগিছে আসসালামু আলাইকুম নমস্কাৰ মই এফছান আপোনালোকক সকলোকে মোৰ আন এটি ব্লগত স্বাগতম জনাইছোঁ আৰু যিহেতু আজি হৈছে ডিচেম্বৰৰ 30 তাৰিখ তো আজি আমি গোটেই পৰিয়ালবৰ্গ সকলোৱে মিলি পেলাই মানে থুলমূলকৈ খানা খাই আছোঁ পাৰ্টি কৰিছোঁ যিহেতু বছৰটো যেনেকুৱাই যাক মানে যেনেকৈ পাৰ নকৰোঁ কিয় বছৰৰ শেষত আমি ভাবোঁ অলপমান মিলিজুলি পেলাই একেলগত খাবলৈ চেষ্টা কৰি এনেই বাৰু খোৱা যায় তো ভাবিছোঁ যিহেতু খানা খাওঁ তো এইবাৰ প্লেনটো হৈছে আব্বাই বনাইছে দেই প্লেনটো মোৰ এইবাৰ ইচ্ছা নাছিলে যে হেৰি পিকনিক খাওঁ বা কিবা পাৰ্টি চাৰ্টি একেলগে খাওঁ যিহেতু খোৱা হৈছে গোৱা চোৱা পগোৱা হৈছে একেলগে খোৱা হৈছে এইবাৰ বৰ বেছি ইচ্ছা যোৱা নাই মানে তাৰপিছত আজি খাওঁ নাখাওঁকৈ আবেলি টাইমত বহি পেলাই কথা পাতি আছে যে আজি কেঞ্চেল কৰি দিয়া হৈছিলে অহা কাইলৈ 31 ডিচেম্বৰত ভাবিছিলোঁ একেলগে চব মিলি পেলাই খানা খাম তাৰপিছত এতিয়া যিহেতু আকৌ আব্বাহঁতে আৰু মানে ভণ্টিহঁতে মিলি পেলাই মানে সিহঁতে প্লেনটো আকৌ এবাৰ ভাবিছে যে না আজিয়ে খাব আৰু কালি নাখায় আৰু কালি যিহেতু মাৰ বাৰ্থডে আছে তো সেইবোৰো দেখা পাব আৰু আজি এতিয়া কেনেকৈ পাৰ্টি খাইছে অলপ চাই গান শুনিব পাৰিছেই এতিয়া বলক দেখুৱাওক কোনে কি কৰি আছে এফালে কি নাগা ষ্টাইলত হেৰি বনাইছে চৌকা নাগা ষ্টাইলত চাওক নাগালেণ্ডৰ চৌকা চাওক ক'ত আহিছে অসমত আহি গ'ল আৰু এইফালে শিল্পী বাইদেউক চাওকচোন কি কৰিছে গান বজোৱাত পুৰা ব্যস্ত আৰু এইফালে চাওক পুৰা একদম কাটা বাছত লাগি গ'ল দুইজনী ইহঁতে মানে আৰু একো কাম নকৰে এতিয়া পুৰা ডান্স চলিব ন এতিয়া মামা অলপ ডান্স কৰি দিয়ক অলপ ডান্স কৰা কোন বোলে মই ভিডিঅ' বনাইছোঁ গাইছ এতিয়া আমি খাই আছোঁ কি ৰঙা চাহ চাওক বনোৱা হৈ গ'ল আৰু এতিয়া যিহেতু আজানৰ টাইম হৈ গ'ল সেইকাৰণে গান চান পূৰা অফ সেইকাৰণে মই ধুনীয়াকৈ ভিডিঅ'টো বনাব পাৰিছোঁ আৰু তাই যে কাটিবৰ কাৰণে বহিছে উঠনিৰ পৰাও বেচেৰীজনী কাটি আছে আহিছোঁ মই চিটেতৰ ইয়াতে মানে আমাক ওলাব লাগিব আদা নহৰু মাৰিবলৈ আহিছোঁ এইফালে চাচি মাৰি দি আছে আৰু তাত একদম ভলিউমৰ কাৰণে গাইছ একো একদম শুনা পোৱা নাযায় সেইকাৰণে মই ইয়াত আহি গ'লোঁ যিহেতু এতিয়া এইবাৰ মানে আমি ডাঙৰ মানুহ চব আমি চাই মেলি পেলাই কৰিব লাগিব কণীবোৰ বইল কৰিব থৈ আহিছোঁ আৰু মই ভাবিলোঁ মছলাখিনি প্ৰথমত ৰেডি কৰি লওঁ নহ'লে একদম খৰধৰ লাগি যাব নহয় আৰু মই জিৰাখিনি বান্ধিলে চাকি পেলাই নাই কিনে ওপৰৰে ধুনীয়াকৈ দিব লাগে গোটা মছলাখিনি ৰেডি কৰি خوش فصل يا اخي تفوز والله خوش هاي يا اخي من تو هوड لگدی لکھن نوڈ لگدی زایله زانس کو होना फिर ये कभी जा सही जा
তোমাক ভাল লাগিছে নাইস মানে মাতান চাই এই চাওক কেনেকৈ চাই আছে গাইজ বাহ পাগলা হৈ গ'ল ৰাজবীৰৰ গান শুনি পাগলা হৈ গ'ল পাগলা ডান্স চলি আছে গাইজ পাগলা ডান্স খাই গাই চাওক খানা আৰম্ভ কৰি দিলে প্ৰথমত ল'ৰা পাৰ্টি গাইজ চাওক আমাক এৰি পেলাই গোটেইকেইটা খাবলৈ বহি গৈছে গাইজ আমি ভাবিছোঁ দৰ্জা লগাই দিছোঁ নেকি দেখা নাছিল থাকিব আহিছোঁ চাওক চব শুই টোপনি ভাবিছিলোঁ যে ঘৰতে হোম ৰাহেনৰ কাৰণে ইয়াত আকৌ আহিব লগা হৈছে চাওক ৰাহেনৰ গোটেইকেইটা ৰুম ফিল আপ এইফালে এটা খিৰিকী বনাইছে এতিয়া জল্দি 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 সে খোলো দৰৱাজা কেইটা হৈছে 12টা বাজিব আজিলৈ ইয়াতে সমাপ্ত কৰিছোঁ কালি লগ পাম চাওক বাৰ্থডে খাব হ'লে মানুহে গিফ্ট কিনিব লাগে হয়নে নহয় তাই ক'ৰ মাৰ টোপোলাৰ পৰা ৰায়নক গিফ্ট দিব বিচাৰি ওলাই আছে মহতত খাব যাব ইছ নাজুক ধুনীয়া লাগি আছে ৰে কেমেৰাত ইছ যেনিবা তাই দোকানৰ খুলিবলৈ লৈছে ৰায়ন চা ৰায়ন কিবা এটা কবি নেকি দৰ্শকক কৈ দে দৰ্শকক কৈ দে চাওক অল ছুপাৰ মাৰ্কেট হয় বিচনাৰ তলৰ পৰা ওলাই তলৰ পৰা গিফ্ট ওলাই আছে যেনেকুৱা পিজ্জা খোৱা বোলে পুচোৱা নাই কিয় পুচোৱা নাই তে 100 টকা আমি লছত থাকিব তে উন্নতই দিও গাইছ তে পুছাব মোৰো পুছাব তাইৰো যাব হলে বিশালত যোৱা গিফ্ট আনিবলে তে মই জিবালা মোক পুছাব নহলে নুপুছা জিমানটো নহলে মিন্ত্ৰাৰ পৰা অৰ্ডাৰ দে মিন্ত্ৰাৰ পৰা তে একেটা দি পৰা মই দুটা তিনটা দি চেনত যোৱা নহলে মিন্ত্ৰাত যোৱা রে মোৰ বাৰ্থডে কি দিছা বহি পেলাই অৰ্ডাৰ দিব পাৰিবা আৰু ভাড়া নালাগে ভাড়া কেইটা বাছি মোৰ বাৰ্থডে কি দিছা তোমাৰ বাৰ্থডে আহিল দিনটো দুটা কাজিয়া লাগ কোনে কি খোৱাবে আৰু কোনে বাৰ্থডেত কি দিব নহলে কমকে দিম উৰ্ণা চুৰ্ণা দিলে পোলাও নাই পোলাও কেনসেল চাব না লাল চাব নাই খুৱাই দিম না পোলাও লাগিলে লগত নিমকি দিম পোলাও খাবা পোলাওৰ দাওয়াত মই দিলো তোমাক আৰু যেৰাতে কাটা দিছি ৰাতি আমাৰ ঘৰত দাওয়াত আছে ৰায়নৰ ৰায়ন আৰু মা হুই হুই পেলাই ঠিক আছে কেক এটা কাটিবি না যদি 5 টকা দিবি এটা কেক লৈ আহিবি এটা কাৰিকৰ থাকোতে আকৌ 5 টকা তোমাৰ কেক কিয় তাৰ বোলে সব বস্তু শেষ আজি দিনতে শেষ হ'ব পাৰিছে মোৰ কেকৰ বস্তু শেষ আনিব লাগিছিলে দুটা বাৰ্থডে পাৰ্টি কেক এটা বনাব লাগিছিলে কি আনিলি হয় এতিয়া জানিছ ন এতিয়া লৈ গৈ যা ৰাতি 12টাত কাটিলে হ'ব বেয়া নাপায় দেৰিকে দিলেও বেয়া নাপায় খাই পেলাই শুই যাম ভাত চাত খোৱাৰ পিছত কেক খাই শুই যাম তামোল পানৰ নিচিনা এইটো হ'বলগীয়া ভৱিষ্যতৰ কামত দিব ভৱিষ্যত জানি নেকি এইটো ভৱিষ্যতত ছাৰপ্ৰাইজ এইফালে চোৱা ক'ত গৈছিলা এতিয়া কি খাবলৈ আহিছে কৈ দিয়াচোন গাইছ ই পোলাও খাই ইমানে ভাল পায় তাৰ ফেভৰেট বস্তু ন ফেভৰেট ফুড হৈছে কি পোলাও আৰু চিকেন চিকেন তিনটা হয় এটা ফেভৰেট নহয় তিনটা ফেভৰেট হে কৈ দিয়া এতিয়া শুনা ৰাহেন বেটা কিয় খুৱাই আছে কৈ দিয়াচোন ৰাহান বেটা আজি বাৰ্থডে অঁ তুমি কি আনিছা গিফ্ট কি আনিছা মোৰ তো পইচা তোমাৰ ট্ৰেইনটো দি দিয়া পইচা নাথাকিলে হ'ব গাইজ বাৰ্থডে গালে কাম কৰি আছে চাওক তো তাই আজি আমাক ইনভাইট কৰিছে গাইজ
তার বার্থডে যেহেতু এইফালে তাই পোলাও বনাই আছে বাটাৰ পোলাও চিকেন পোলাও আৰু এতিয়া ধুনীয়াকৈ খাম ধুনীয়াকৈ স্মেল হৈছে যেতিয়া বনাই দিছে অৱশ্যে মানে জনাটো কিমান ধুনীয়া আহিছে স্মেল ধুনীয়া আহিছে একদম পূৰা ছোৱালী বনাব জনা হৈছে মোৰ কাৰণে দোৱা কৰিব চবেই ৰাইহানৰ কাৰণে ধুনীয়া ধুনীয়া বাৰ্থডে উইচ কৰিব দোৱা কৰিব আৰু 2026 যেতিয়া ভাল যায় বছৰৰ প্ৰথম দিনাখনে তাইৰ জন্ম হৈ গৈছে বাপেকে সকলোৱে দোৱা কৰিব তোমালোকে কৈ দিয়া যে ৰাহিন বাইদেউৰ কাৰণে দোৱা কৰিবলৈ আমাৰ এটা জাপি চাইছে আৰু পঁচিছে কি কৰিছে আমাৰ জুবিনক মৰাইছে আমাৰ মনাইছে চুক মৰাইছে জুবিন দা মইনা ছাৰ বুজিছে এই পঁচিছটো বেয়া দেখিছে গাইজ কম ডাঙৰ কথা কোৱা নাই আমিও চাগে ইমান ডাঙৰ কথা ক'ব নোৱাৰিম কথাটো কিন্তু সত্য দেই হয়নে নহয় সৰু ল'ৰা ছোৱালী হয় তাৰপিছত আকৌ জুবিন দা কোৱা নাই তাতে আকৌ একো বেয়া মন্তব্য নকৰিব দেই সেইটোতো ইমান জ্ঞান বুদ্ধি হোৱা নাই বাৰু আৰু ইমান ধুনীয়া কথা কৈছে আচৰিত লাগিছে দেই সঁচাকৈ 25টোত এইটোৱেই চবতকৈ ডাঙৰ মানে বেড নিউজ আমাৰ কাৰণে হয়নে নহয় ৰেহেন জুবিন দা আমাৰ মাজত নাই ক'ত সেইটোতো বেয়া লগা আছে আৰু মোৰ খুৰাও ঢুকাইছে এজন তো 2025ত দুটা বেড নিউজ ক'ব গ'লে আৰু আলহামদুলিল্লাহ ভালেই গৈছে আৰু যিহেতু এতিয়া 26 সোমাইছে আজি 2026ৰ মানে 1 তাৰিখ যিহেতু সকলোৱে দোৱা কৰিব যাতে 2026টো ভালে হ'লে যায় ন গাইছ এতিয়াই কি ধুনীয়া স্মেল আহি গৈছে ছোৱালী কামত হয় দেই এতিয়া মটৰ আৰু কি জলকীয়া ধুনীয়াকৈ বনা আৰু আদাখিনি পেষ্ট এতিয়া পেষ্ট দিব লাগিব জানো দিলে ভাল এতিয়াৰ পৰা ইমান ধুনীয়া এতিয়া খালে গম পাম ধুনীয়াই হ'ব চাগে তাই বনাব জানে যিহেতু আগতো বনাইছে অঁ খাই মেলি তাৰপিছততো মই ৰিভিউ দিমেই খাওঁতে যেনেকৈ হওক ছোৱালী যে সাহস কৰি পেলাই মাতিছে সেইটোৱে পিছত আলহী আহিবলৈ ধৰিব আৰু এতিয়া কি গৰম মছলা এতিয়া দিবি নে লাষ্টত কি একেবাৰে হৈ যাব অঁ দে একেবাৰে দিবি হৈ যাব বেছি দিব নালাগে এনেকৈ দিয়া হৈছে মই পিছে ৰন্ধাৰ বিষয়ে ইমান মোৰ নলেজ নাই যিহেতু মই ৰন্ধাৰ নকৰোঁ এতিয়া অলপ অলপ কৰা মানে জনা হৈছোঁ আৰু এই দূৰতে যে কি কৰি আছে বেছি তেল নিদিবি অকণ ভিডিঅ' গৰম তেল অকণ হ'ব পিছত বেছি অইল হ'লে ভাল নালাগিব অইল এতিয়া গৰম কৰি ৰখা পানীটো ঢালি দিম অঁ গৰম কৰি ৰাখিছিলোঁ এতিয়া পানীটো ঢালি দিম আৰু ঠাণ্ডা দিন ছিজনততো এটাই বস্তুৱে ভাল লাগে ধুনীয়া একদম কালাৰফুল চব্জি পোৱা যায় যে সেইটোৱে মোৰ চবতকৈ বেছি ভাল লাগে চাওকচোন ইমান ধুনীয়া লাগিছে চব্জিখিনি এতিয়া ৰাইহানে ধুনীয়াকৈ কামত লাগি যায় আৰু শুৰুৱাত চাওক ৰাইহানৰ পোলাও বনোৱা হৈ গ'ল দেখাটো ধুনীয়া হৈছে ল'ৰাই দি পেলাই চাচোন কেনেকুৱা হৈছে মাৰ্চাল্লাহ ধুনীয়া হৈছে মাৰ্চাল্লাহ গাইছ এতিয়া পেটত দিয়াহে কথা এতিয়া আমি বহি আছোঁ খাম আৰু ঘৰত যাম মোক বহুত টোপনি ধৰিছে আজি আকৌ আমাৰ ঘৰত দাৱত আছে সেইখিনিও দেখা পাব গাইছ এইফালে ৰাইহানে খুব খুচি ন এতিয়া ধুনীয়া হৈছে এতিয়া মই বাতি লৈ বহি যাম গাইছ চাওক পোলাও ভাত পূৰা ব্যস্ত ৰাইহানে বনাইছে খালোঁ আলহামদুলিল্লাহ টেষ্টি হৈছে চব আলহী খাই পেলাই গুচি গ'ল আধা আৰু এতিয়া চাওক লাষ্টৰখিনি মানে মই অলপ চক্কা মাৰি পেলাই পিছত ঘৰত যামগৈ আৰু আপোনালোকে খাব যদি বিচাৰে তেনেহ'লে আহি যাব ৰাইহানৰ ৰুমতে বনাই খুৱাব আৰু এইফালে চাওক বাচ্ছা বাৰ্থডে কেইটাত এইকেইটা হৈছে মেইন আলহী এতিয়া আমি খোৱাৰ পিছত লগ পাইছোঁ বাই তোমাৰ ফেভৰেট বস্তুটো ৰাইহান বাইদেৱে খুৱাইছে কেনেকুৱা লাগিছে পোলাও পারফেক্ট আরে আমার টেস্টি হইছে আমার কালো রংটা তো না কিয় কালো কালো কোৱা ও আর কেনেকুৱা হৈছে সারপ্রাইজ হ্যাঁ টেস্টি হইছে টেস্ট আৰু কেই প্লেট খাব পাৰিবা কোৱা চাইবা কেনেকুৱা হৈছে আনো কেনেকুৱা লাগিছে খাই ভাল লাগিছে 5 প্লেট খাব 5 প্লেট খাব পাৰিবা ঠিক আছে ৰৈ গ'লে কালিও খাব পাৰিবা যি ঠাণ্ডা কি কম আৰু কোলাব পাৰি থকা নাই ইমান দিন ঠাণ্ডা লগা নাই দুদিনৰ পৰা যিহেতু ঠাণ্ডা দিছে আৰু মই এতিয়া ৰাইহানৰ পৰা মানে বাৰ্থডে খাই পেলাই আহি মেলি পেলাই মই পূৰা মানে শুই আছোঁ
এতিয়া উঠিছোঁ এতিয়া আলহীও আহিছে যিহেতু আজি আমাৰ ঘৰতো দাৱাত আছে এতিয়া অলপমান তাপ লৈছোঁ পূৰা খাম আৰু চিধা পলাম ৰাহেনৰ ৰুমত মই থাকিব পাৰি থকা নাই পূৰা টোপনি মাৰিম সৰফৰাজ কি খাইছা তিনিবাৰ পোলাও খাইছা আজি তোমাৰ ভাল দিন ন দুপৰীয়া খাইছে আজি তোমাৰ ফেভৰেট দিন ন ন এইটোত পেলো আৰু বা ডাঙৰ আলহী ৱেলকাম কোৱা আজি চাৰপাজক হেণ্ডচম লাগি আছে ৰে ইয়া পুলিচ অ' বা তোমাক কালি চকলেট খুৱাম দেই এনেকুৱা ডাঙৰ ডাঙৰ কথা ক'ব গ'লে ইয়া অলপ পাগলা পাগলা লাগি আছে তোমাক কেনেকুৱাচোন দিল না দিয়া চংটোত যে ভাইৰেল হৈছে ল'ৰাটো তেনেকুৱা লাগি আছে কোৱা কিবা কোৱা ইচ মানে ক'ব বেমাৰী চাই মোক ঢাকি ৰাখিছে কিয় ৰাহেনৰ কেনেকুৱা লাগিছে ক অঁ প্ৰথম পোলাওৰ লগত মাছ খোৱা মানুহ দেখা পাইছোঁ চাৰফাজে খালে আৰু এই বাইদেউ এতিয়া আহিছে ৰাহেনৰ কেনেকুৱা লাগি আছে ক দাদী আমাৰ লগত খাব আলহী কিবা কবি নেকি ক মোক ন মাক ক থেংক ইউ দেখা